নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আজি ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ। পেহী চাৰিওফালে মুচি থৈ দিছে বিহুৰ কাৰণে। আজি উৰুকা যিহেতু উৰুকাৰ মাছ বাচিছোঁ। আপোনালোকৰ যা যোগাৰ চলিছে নাই গাইজ? এই দেউতাকে দেখোঁতে তোমালোক লৈছে এলো সব আনগি এইটো পিছ কৰি দিয়ে ইমান কাটব নালগে দেউতা মুৰ্গী চাফা কৰি আছে। আৰু এইফালে সেইখিনি মাছ কটা হৈ গ'ল, এনে পেটু আৰু এইফালে সেইখিনি মাছ কটা হৈ গ'ল। ধুই ল'ম আৰু ভালকৈ সেইখিনি মাছ পূৰা ধুইছোঁ, ৰেডি কৰি থৈ দিছোঁ। এতিয়া অকণমান পানী যাবাক লাগি। আৰু দুপৰীয়াৰ ভাত ঔটেঙা মাছ বনাইছিল আৰু মাছৰ পেটু ভাজিছিল। দুপৰীয়া ভাত এতিয়া খাই লওঁ, তাৰপিছত আৰু কাম কৰিব লাগিব ন। পূৰা 6টা বাজিল আৰু আমি খানা বনোৱা আৰম্ভ কৰি দিছোঁ। পূৰা মোক খানি লোৱা হৈ গ'ল, তেল গৰম হৈ গৈছে। এতিয়া বহাই দিম আমি মাছ। এইখিনি মাছখিনি এইফালে আমাৰ মাছ ভজা হৈ গ'ল। এইখিনি তৰাই থৈ পেলাই আকৌ বহাই দিম। এইফালে সানি থৈ দিছোঁ। আৰু এইফালে কঠা মাংস বনাব সৰু। আৰু এইফালে মই মাছ বহাই দিছোঁ। এয়া মাছ ভজা হৈ গ'ল আৰু ইয়াত মাছৰ তেলতে মাছৰ আঞ্জা বহাই দিম। মাছ ভজাতে বেছি মছলা নিদিওঁ, যিহেতু বিলাহী আৰু আলুৰে টেঙা বনাম যিহেতু বেছি মছলা নিদিওঁ। আৰু এইফালে খাচী মাংস হ'ব আৰু বিলাহীখিনি ভাজা হৈ গ'ল। বহুত নাভাজোঁ, মানে বেছি গলি যোৱা অকণ নাভাজোঁ। তাতে মছলা দি দিওঁ, এই ৰেড চিলি, ইয়াৰ জিৰা আৰু জালুক একেলগে খুন্দা। বেছি নিদিওঁ মছলা। ফুলকবি আৰু আলু দি দিম। ইয়াত নিমখ দিম। বেছি দিয়ে না নিমখ, নিমখ দিব। এইফালে ব্ৰইলাৰ মাংস আৰু এইখিনি ব্ৰইলাৰ ছাল ইয়াৰে ঢিলা মাংসখিনি পুৰি খাম। এইখিনিত অকণমান আদা ৰহুনৰ পেষ্ট দিছোঁ, হালধি আৰু নিমখ দিছোঁ। দি পেলাই সেইখিনি সানি ল'ম। সানি লৈ এডালত লগাই পেলাই এইফালে এইডাল লোহাৰ মানে ইয়াত দি পেলাই পুৰি আছোঁ। ৰ'ব ব্ৰইলাৰ মায়ে এইফালে গেছত মাহৰ দালি বনাই আছে। ওলকবি আৰু আলু দিছে আৰু মাংসখিনি দি দিবি। মাছৰ আঞ্জা উতলি গ'ল আৰু ইয়াত মাছ বহাই দিম। ইয়াত পিঁয়াজ, ধনিয়া, কেঁচা জ্বলা, নেমু টেঙা আৰু অলপমান সানি লৈছোঁ। আৰু এতিয়া হৈ গ'ল, এতিয়া আমি খাম পূৰা। এইফালে মাছৰ জোল হৈ গ'ল। ধনিয়া কাটি দিলোঁ মই ব্ৰইলাৰটোত আৰু সেইখিনি হৈ গৈছে। চালৰ তেল লৈছে বহুত। মাংসৰ কাৰণে কেৰাহী বহাই দিছোঁ। কেৰাহীটো বহুত ডাঙৰ, সেইকাৰণে অকণমান নালাগে আৰু তেল। আৰু ইয়াত তেলখিনি গৰম হৈছে, সেইখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা অলপ ভাজি লোৱা হৈ গ'ল। আৰু এইবাৰ ইয়াত আদা ৰহুন দি দিম, ধনিয়া মিট মছলা, ইয়াত ৰেড চিলি আৰু ইয়াত জিৰা আৰু জালুক, গোটা জিৰা আৰু জালুক ভাজি পেলাই খুন্দি লৈছিলোঁ, এয়া দি দিম। আৰু এতিয়া বিলাহী দি দিম। সেইখিনি ভাজা হৈ গৈছে। এতিয়া বিলাহীখিনি দি অলপমান ভাজি ল'ম। আৰু এইফালে মাছৰুম বনি আছে আলু আৰু কেঁচা মটৰেদি। মানে মায়ে আৰু পেহী মাংস নাখায়, একো মাংসই নাখায়। সেইকাৰণে ইহঁতক লাগি মাছ আৰু মাছৰুম আনিছে। কেঁচা মাছৰুম এইটো, কেঁচা মটৰ আৰু আলু দি বনাইছে, মায়ে বনাইছে ইয়াত গেছত। এইফালে মোৰ মছলা ভাজা হৈ গ'ল। ইয়াত তেল ওলাই গৈছে, সোৱাদ ধৰি দেখাই নাপায়।
মাংসখিনি দি পেলাই এতিয়া ভাজি দিম। এটা হালধি দিয়া নাই, হালধি আৰু নিমখ দিয়া নাই। এতিয়া দিম আৰু মাংসখিনি দি অলপমান ভাজি লোৱাৰ পিছত হালধি আৰু নিমখটো দি দিম। মাংসখিনি 10 মিনিটমান ভাজি ল'লোঁ আৰু এতিয়া আৰু দি দিম। এতিয়া ঢাকন মাৰি ভাজি ল'ম। 25 মিনিটমান ভাজি ল'লোঁ। আদা সিজছে, পুৰা ৰেডি হৈ গ'ল। আৰু এটা ধইনা কাটি দিম। গৰম মছলা দিছোঁ আৰু ধইনা কাটি দিম। ভাত আঞ্জা বনোৱা ৰেডি। আৰু এতিয়া খোৱাৰ কথা। এই খাৰ, মাছৰ মাথাৰ খাৰ আৰু ইয়াত মাছ, বিলাহী, ফুলকবি আৰু আলু। আৰু এইফালে মাংস সৰু আৰু আলু ভাজি। এইফালে পঠা আৰু এইফালে ব্ৰইলাৰ। এইফালে এয়া মাছৰুম, মটৰ আৰু আলুৰে, আৰু এইফালে মাহৰ দালি। এয়া উৰুকাৰ খানা। এইফালে ভাজা মাংস আৰু এইফালে ভাজা মাংস, ছাল ভাজা মাংস। এইফালে মাছৰ মাথাৰ খাৰ আৰু এইফালে পঠা মাংস আৰু এইফালে ব্ৰইলাৰ আছে। এইফালে মাহঁতে মাছ খা আছে। গোটেইখিনি ওলাই লৈছোঁ, ওলাই লৈ পেলাই খাই আছে। এইফালে মাহৰ দালি খাই ল। উৰুকাৰ খানা মই চাই লো, জহা চাউলৰ ভাত। আমি খাই লওঁ আৰু আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।